নমস্কাৰ আপোনালোকে প্ৰথমবাৰৰ বাবে চাই আছে নেকি মোক তেনেহলে হাই মোৰ নাম কণিকা নাথ তো মই ওলাইছো আজি যাবলৈ কলেজ কাৰণ আজি আছে আমাৰ সেমিনাৰ তো জলদি ওলাব লাগে কাৰণটো হ'ল কেনেকৈ থৈ দিওঁ তো আজি মানে জলদি যাব লাগে কাৰণটো হ'ল আমাৰ সেমিনাৰ তো তাত মই জেৰক্স কৰিব আছে তাৰ পিছত জেৰক্স কৰি তাত অকমান চাবও আছে মানে প্ৰেক্টিছ কিবা কিবি সুধিব তো হেতুৰ অকমান চাব লাগে মোৰ আকৌ আছে ভাত খাবৰ কাৰণে তো মই ভাবিছোঁ আজি যেহেতু মই কলেজত যাম আপোনালোকে মানে বহুতে সুধি থাকে যে মই কি পঢ়ি আছোঁ কি কৰি আছোঁ তো মই জনাব বিচাৰিছোঁ যে মই কৰি আছোঁ অসমীয়াত ৰ'বা না প্লিজ তো মই কৰি আছোঁ অসমীয়াত MA আমাৰ কলেজতে হয় DK কলেজ মিৰ্জা তো মোৰ মানে এইখিনি আছিলে পঢ়াৰ কথাটো BA পাছ কৰি মানে মই MA এডমিশ্যন লগাইছোঁ তো তেনেকৈ আৰু সেইটোৱে তো জলদি যাওঁ মই ভাতটো খাই সোনকালে যাব লাগে তো গাইজ মই একদম কলেজত লগ পাইছোঁ गाइस हमारे इतना वर्तमान चले आसे सेमिनार और एग्जाम कैसा लग रहा है गाइस डर लग रहा है गाइस बहुत ज़्यादा तो আমি অসমীয়া পাইছোঁ ন অসমীয়া চিন্তা কিবা বহুত বেছি ভয় লাগি আছে যিহেতু আমি অসমীয়াৰ মানুহ গাইস আমাৰ এতিয়া সেমিনাৰ হৈ গ'ল খতম মোৰ তাত পৰিছিলে ৰঘুনাথ চৌধুৰীৰ কবিতাৰ প্ৰকৃতি আৰু আমাৰ মানে DK কলেজত আছে অসমীয়াৰ MA আপোনালোকে যদি এডমিশ্যন লয় কোনোবাই আহিব পাৰে একো প্ৰব্লেম নাই এইটো ফাৰ্ষ্ট চেম আৰু ছেকেণ্ড চেমৰ ৰুম ইদাৰ ইয়াতে অকল স্কুলৰ দৰে ক্লাছ অকল ৰুমত তাৰপিছত পঢ় আৰু ঘৰত যা এনেকুৱা চিষ্টেম আৰু কি MA আছে আমাৰ এই জুলজি ছায়েন্সৰ অকল জুলজি আৰু আমাৰ অসমীয়াৰে আছে ড্ৰেছটো একে আৰু জুলজি আৰু আমাৰ অসমীয়াৰ তাৰপিছত কিবা বজাৰ কৰি পিনে ঘৰত গুচি যাম কেতিয়া বাজে 10:30 পৰা 2 বজালৈ এনেকৈ একেৰাহে বহি মোৰ মানে একদম হালত খাৰাপ হৈ গৈছে তো আমি যাওঁ এতিয়া বাই বাই ইমানবিলাক বজাৰ মোৰ হাতখন বিষাই গৈছে একদম আৰু মোৰ কথা আমেজ লৈ ভাষ্যতে হাঁহি আছে মই দেখা পাইছোঁ মোৰ স্কুটিত কোনোবাই ফুল দি গৈছে থেংক ইউ ছ' মাছ ইমান মৰম মোলৈ মানে গাড়ীখনতে দি থৈ গৈছে মই যাম এতিয়া অনলাইন দোকানত যিহেতু আমাৰ ভণ্টিজনী পাছ কৰিছে তাৰে এডমিশ্যন ল'বৰ কাৰণে মই কি বজাৰ কৰিলোঁ দেখাই আছোঁ আপোনাক इधर कल फुल है और या आহি গ'ল আমাৰ ভোট জলকীয়া মই ভোট জলকীয়া লৈছোঁ তাৰপিছত লৈছোঁ বগৰী গুড়া ইয়াতে আছে জলকীয়া আৰু নিমখৰ মিক্সাৰ তাৰপিছত আৰু বগৰী গুড়া খাম আৰু ঘৰত গাইস মই গৈ আছোঁ বৰ্তমান এতিয়া ঘৰলৈ এতিয়া যাৰ মই তেল ভৰাব লাগিব কাৰণ মোৰ হৈছে তেল খতম সেইটো কাৰণে আৰু তেল যাব লাগিব